আজি মোৰ মনটো বিৰাট ভাল লাগি আছে কিয় জানেনে এয়া দেখিছেনে মোৰ হাতত এইটো কি আছে এইটো হৈছে অসমৰ পৰা মোলৈ পাৰ্চেল আহিছে আৰু পাৰ্চেলটোত কি আছে আহকচোন আনবক্সিং কৰোঁ মোৰ মানে ৰ'বলৈ ধৈৰ্য নাইকিয়া হ'ল এইফালে কেঁচিও মন আনিলোঁ হাতেৰে মানে আনবক্সিং কৰি দিলোঁ আৰু এই দেখিছেনে খুলি চাই মই মানে বহুত ভাল লাগিছে মনটো এইফালে মই কাপোৰ দুযোৰ অৰ্ডাৰ কৰিছিলোঁ আৰু ক'ৰ পৰা অৰ্ডাৰ কৰিছিলোঁ এই আপোনালোকক মই স্ক্ৰীনশ্বট লগাই দিছোঁ আপোনালোকেও অৰ্ডাৰ কৰিব পাৰিব দামো ইমান বৰ বিশেষ বেছি নহয় তথাপিও মানে কাপোৰ কেইযোৰ কেঁচা কটনৰ হয় ইমানেই ভাল লাগিছে মানে ভিডিঅ'ত দেখাতকৈ বহুত ভাল লাগিছে আৰু তেওঁলোকৰ পৰা ইমান সুন্দৰ ৰেছপন্স পাই মোৰ বহুত ভাল লাগিলে আৰু সেয়ে ভাবিলোঁ আপোনালোককো ভিডিঅ' এটা কৰি দেখাই দিওঁ আৰু এয়া দেখিছেনে এইখন হৈছে চাদৰখন আমাৰতো অৰিজিনেল মিচিং ছেট ল'বলৈ মানে বিশেষকৈ মোৰ আৰু দেই সক্ষম নাইয়ে সেইটো কাৰণে মানে এয়াকে লৈছোঁ আৰু দেখিছেনে এখন হৈছে মেখেলাখনৰ আঁঠুৰ ওপৰলৈকে ফুল আছে আৰু এইটো হৈছে ব্লাউজৰ পিচ কেনেকুৱা লাগিছে কাপোৰ কেইযোৰ আপোনালোকৰ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব বাই বাই